দিচ্ছি। আবার দুখন ছেলেকে নিয়ে মোৰ নাম চৰকাৰী নহয়, মোক চৰকাৰী বুলি নামাতিয়ে, মোৰ নাম মাইন্টুহে। তাৰ কথা মোৰ কথাই দে। ভাই আজি চেলকিনি মোক বম গালি দিলাকে। কি গালি দিলাকে ভাই? ভাই তাক চেলকিনি কোৱাৰ কাৰণে গালি দিলাকে। হেনে নাপে কিটা হেনে দে। মোক মাই গৰু নিবা দিছিল, গৰু নি ৰ। দে গৰুটো নিবা নৰা দেখোন উঠলিবা। মাই নিব গৰু চৰু কেনকে পুতি থৈ দে নৰু আৰু মাল লাগ দে মোক। কি দুখ পাইছো ক'ত যায় ধুন আমাৰ ময়ূৰী বা আৰু ৰিম্পী বা আৰু অনন্যা বা হয় নেকি? কিবা আমাৰ বিকাশ এনে গৰুকেইটা আনবা দিছিল, গৰুকেইটা ইটাক লৈ কিনে আনি কিনে ঘৰ আহিবা নাই। যাং ৰ মই গৰুকেইটাকে বিচিৰি কেনে দে দে বাচালি। নাজানা কি বিহু আহিলে শুনে। The next day. তোৰ ইমান দেৰি অনন্যা নাহা কিয়া? ইটাৰ পৰা ওলাই শুনা নাই ইমান বাপ্পা হাই ফ্ৰেণ্ড, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ অংকুৰ দাস নিউ কমেডি আছাম চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। বাই, থেংক ইউ।